নমস্কাৰ স্বাগতম জনাইছো অল ইনফো ইন আছামিজ চেনেললৈ অসমৰ ইউটিউব জগতৰ জনপ্ৰিয়তাৰ শীৰ্ষত থকা ইউটিউবাৰসকলৰ কথা ক'লে আমাৰ বহু ইউটিউবাৰৰ নাম মনলৈ আহে যেনে ডিম্পু বৰুৱা মুস্তাফিজুৰ ৰহমান বিকাশ চেত্ৰী ইত্যাদি কিন্তু অসমতে এনেকুৱা এজন ইউটিউবাৰ আছে যিজন ইউটিউবাৰৰ কথা জানিলে আপুনিও আচৰিত হৈ যাব ইউটিউবাৰজনৰ নাম হৈছে ৰোহিত গগৈ তেওঁৰ ইউটিউব চেনেলটোৰ নাম হৈছে RG বাকেট লিষ্ট কিন্তু আচৰিত কথা এইটো যে তেওঁ মাত্ৰ 15টা ভিডিঅ' ইউটিউবত আপলোড কৰি 21 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছে অসমৰ এইজনেই এনেকুৱা ইউটিউবাৰ যিজনে মাত্ৰ 15টা ভিডিঅ' আপলোড কৰি 21 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছে আৰু যদি তেওঁৰ ভিডিঅ'ৰ ভিউজ চাবলৈ যাওঁ তেন্তে তেওঁৰ গোটেইকেইটা ভিডিঅ'ত মিলিয়ন ভিউজ আছে ৰোহিত গগৈয়ে তেওঁৰ এই চেনেল RG বাকেট লিষ্টত হিন্দী কাৰ্টুন এনিমেশ্যন ভিডিঅ' আপলোড কৰে যদি তেওঁৰ ভিডিঅ' চাব ইচ্ছা আছে তেন্তে ডিছক্ৰিপশ্যনত তেওঁৰ চেনেলটোৰ লিংক দিয়া থাকিব চাই ল'ব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি দিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ